নমস্কাৰ স্বাগতম জনাইছো অল ইনফো ইন আসামিজ চেনেললৈ বন্ধুসকল আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাবলৈ যাই আছো যে অসমৰ সকলোতকৈ কোনকেইজন জনপ্ৰিয় গায়ক গায়িকাই এখন ফাংচন বা মঞ্চৰ পৰা কোনে কিমান টকা লয় সেই বিষয়ে আলোচনা কৰিবলৈ যাই আছো যদি জানিবলৈ ইচ্ছা আছে তেন্তে এই ভিডিঅ'টো শেষলৈ চাই থাকিব তেন্তে পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ নম্বৰ 10 দীক্ষু শৰ্মা তেওঁ এখন মঞ্চৰ পৰা প্ৰায় 2 পৰা 3 লাখ টকা সংগ্ৰহ কৰে নম্বৰ 9 দীপলিনা ডেকা তেওঁ কণ্ঠশিল্পীৰ লগতে অসমৰ এজনী জনপ্ৰিয় অভিনেত্ৰীও দীপলিনা ডেকাই এখন মঞ্চৰ পৰা প্ৰায় 2 পৰা 3 লাখ টকা সংগ্ৰহ কৰে নম্বৰ 8 অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী মন্টুমণি শইকীয়া মন্টুমণি শইকীয়াই এখন মঞ্চৰ পৰা প্ৰায় 2.5 লাখৰ পৰা 3 লাখ পৰ্যন্ত সংগ্ৰহ কৰে নম্বৰ 7 আশ্চৰ্য বৰপাত্ৰই এখন মঞ্চৰ পৰা 2,80,000ৰ পৰা 3,50,000 পৰ্যন্ত সংগ্ৰহ কৰে নম্বৰ 6 vreegu কাশ্যপে এখন মঞ্চৰ পৰা 3 লাখৰ পৰা 3.5 লাখ পৰ্যন্ত সংগ্ৰহ কৰে নম্বৰ 5 প্ৰিয়ংকা ভৰালীয়ে এখন মঞ্চৰ পৰা 3 পৰা 4 লাখ টকা উপাৰ্জন কৰে নম্বৰ 4 জুবলি বৰুৱাই এখন মঞ্চৰ পৰা 3,50,000ৰ পৰা 4,50,000 টকা সংগ্ৰহ কৰে নম্বৰ 3 কুসুম কৈলাশে এখন মঞ্চৰ পৰা প্ৰায় 4 পৰা 5 লাখ টকা সংগ্ৰহ কৰে নম্বৰ 2 নীল আকাশে এখন মঞ্চৰ পৰা প্ৰায় 5 লাখৰ পৰা 5.5 লাখ টকা সংগ্ৰহ কৰে অসমৰ সকলোতকৈ জনপ্ৰিয় গায়কজন হৈছে জুবিন গাৰ্গে এখন মঞ্চৰ পৰা সাধাৰণতে 7 পৰা 7.5 লাখ টকা সংগ্ৰহ কৰে এইসকল কণ্ঠশিল্পীৰ ভিতৰত আপোনাৰ কোনজন সকলোতকৈ প্ৰিয় কণ্ঠশিল্পী কমেণ্ট বক্সত জনাব আৰু এই ভিডিঅ'ত এটা লাইক কৰি দিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।